আৰু ডিৰাং ভেলীৰ পৰা পুৱাই পুৱাই আমাৰ যাত্ৰা আৰম্ভ হ'ল টাৱাঙলৈ বুলি। এয়া প্ৰকৃতিৰ মাজে মাজে আমি গৈ আছোঁ টাৱাঙৰ যাত্ৰা। খুব ধুনীয়া সুন্দৰ দৃশ্য চাই থাকোঁ মোৰে ভিডিঅ'। আমি অলপ পাছতে পামগৈ চেলা টানেলটো, আৰু চেলা টানেলতনো আমি কি কৰিলোঁ, কি দেখিলোঁ, সেই সকলোবোৰ দেখুৱাম। তো লেটছ গ' টু টাৱাং। কিবা ক'বা নেকি ছাৰ? চাই দেচোন, ভাত ধুনীয়া লাগিছে দেই, ফটো মাৰি দিওঁ দে। আৰু এয়া যে দেখিছে, আমি যিটো ৰাস্তাত গৈ আছোঁ একেবাৰে ওপৰৰ ঠাইখিনি পাইছোঁহি, আৰু আমি হাতেৰে ডাৱৰ চুই পাইছোঁ। এয়া ডাৱৰ দেখিছে, বগা বগা হৈ আছে পাহাৰৰ মাজত। একেবাৰে আমি ডাৱৰৰ ওপৰত পালোহি। আৰু ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব পাৰে, চাই থাকক। মানে খুব ধুনীয়া দৃশ্য, যিমান ধুনীয়া সিমান ডেঞ্জাৰ, মই এবাৰ আগতে ক'লোৱেই। আৰু খুব ধুনীয়া ৰাস্তা, একা বেকা পথেৰে, আৰু বৰফ পৰি আছে। আৰু এই ঠাইখিনি অলপ ডেঞ্জাৰ হয়, মানে টাৱাঙলৈ যাওঁতে এই ঠাইখিনি পাৰ হ'ব লাগে। প্ৰায় 30 কিলোমিটাৰ দূৰত্বৰ হয় এই ঠাইখিনি। আৰু এই ঠাইখিনি পাৰ হোৱাৰ পাছতে মেইন টাৱাঙৰ সেই পইণ্টটো পায়গৈ। অকণমান ডেঞ্জাৰৰ ঠাইখিনি, চাই থাকক। বৰফিলা হৈ গ'ল। তো আৰু অকণমান দেৰিৰ পাছতে আমি পামগৈ চেলা টানেলটো পামগৈ, আৰু আমি অকণমান বৰফ পোৱা ঠাইখিনি পালোঁ, সেইকাৰণে ৰৈ দিলোঁ। আৰু গোটেই বৰফ, মজা। ডাৱৰ চুই আছে, হাতে ডাৱৰ হে সঁচা আকৌ চাবি, বেয়াকৈ পৰি গ'লে মাৰে বাপৰে। এইফালে তই মই হেৰি কৰিম, গোটাকে দেবা, বল দাদা অলপমান দেৰি পাছত পামগৈ। খুব ধুনীয়া, আৰু যিমান ধুনীয়া সিমান ডেঞ্জাৰ এই ৰাস্তাটো। তো বঢ়িয়া লাগিছে, খুব ধুনীয়া ভিউ। ৰাস্তা কিন্তু একদম ফিনিয়া। অজিত, কিবা এটা কৰ, বেকি কেইটা মাৰ, কিবা ডাইলগ এটা মাৰিবা নেকি? কি ক'বা? ভাল লাগিছে আহি। এয়া বৰফৰ লগত আমি খেলিছোঁ। চমৰক বৰফ অলপ ভৰাই দিওঁ চোলাটোৰ ভিতৰতে। আৰু আমি পাই গ'লোহি, দিয়া আছে ৱেলকাম টু চেলা টানেল, অৰ্থাৎ আমি চেলা সেই টানেলকেইটা আমি পাই গ'লোঁ। আমি চেলা পাছ হৈ যিহেতু যোৱা নাই, আমি চেলা টানেল হৈ গ'লোঁ। আৰু অলপ পাছত আমি পামগৈ চেলা টানেল। তো আমি পাই গ'লোহি চেনা টানেল, আমি পাই গ'লোঁ ইয়াত চেলা টানেলৰ আগত। এতিয়া আমি অকণমান এখন ফটো উঠিম। আমাৰ অভিজিত ছাৰে ফটো উঠিয়ে আছে, এয়া সুজিত ছাৰে মাৰি দিছে। এয়া আমাৰ কেদাৰ সাধন, আৰু গোটেই বৰফ। অভিজিত কাছ খাই চাব চেঁচা, অলপ খাচোন। ফটো মাৰি দে যা, ফটো চটো দৰকাৰ নাই, মোৰ ভিডিঅ'হে লাগে। আৰু তাৰ পাছত আমি পাই গ'লোহি আই লাভ টাৱাং। মজা। এইটো অহা, এইটো যোৱা, কিন্তু যোৱা টানেলটো বনাইহে আছে এতিয়া, খোৱা নাই চাগে। টানেলটো ক'ত, পাহাৰটো ক'ত পালোহি। আৰু চেলা টানেলটো আমি পাৰ হ'লোঁ, আৰু চেলা টানেলটো হ'ল এইটো চেলা টানেল। আৰু চেনা টানেলটো পাৰ হৈয়ে ভাবিলোঁ ভোক লাগিছে যিহেতু, ডিৰাঙতে কিবা এটা খোৱা, সেইকাৰণে আমি কিবা এটা বনাবলৈ ব্যৱস্থা কৰিলোঁ। এয়া বনাই আছে আমাৰ অভিজিত ছাৰে, বনাই আছে ৰান্ধনি, খুব ধুনীয়া খানা বনায়। সুজিত এয়া মেগী লৈ আনিলোঁ, 2 পেকেট 3 পেকেট দিলেই হ'ল অভিজিত ছাৰ, খুব ধুনীয়াকৈ বনোৱা। দিছ ইজ আৱাৰ পাঞ্চ হিৰো আমাক লৈ গৈছে।
মজা আৰু ডাৱৰটো হাতে চুই আছোঁ বিষাই গৈছেগৈ হাত চুই চুই ইয়াৰ ভিউটো যদি এবাৰ চাই কি ধুনীয়া ধুনীয়া মানে সাংঘাতিক উফ এইখন গাড়ী মানে দিছোঁ চাব দেই জুম কৰি পুৰা আহি আছে এনেকৈ কৰি এনেকৈ আহিবতো আৰু যদি চেলা টানেলটো হৈ যদি আমি নাহিলোহেঁতেন তেতিয়া এই ওপৰেদি আহিবলগীয়া হ'ল এই ওপৰেদি চেলা টপ ওপৰেদি আহিবলগীয়া হ'লহেঁতেন চুইতে কৰি দিয়া কথাখিনি সেই টিলাটো কিন্তু ভাল লাগিছে দেই সুজিত টিলাটো ভাল লাগিছে কিন্তু টিলাটো যে কি সেইফালৰ পৰা আহে মানে যদি টানেলটো নহয় আৰু মই এটা ভিউ দেখুৱাই দিছোঁ আপোনালোকক চাব দেই খুব ধুনীয়া এটা ভিউ মই দেখুৱাই দিছোঁ এই ফটো এইয়া ৰাস্তা লিক দেখিছে না গাড়ীখিনি তাৰ পৰা আমি ইয়াত এইটো আছিলে আছোঁ ইয়াত এনেকৈ গৈ পালোহি টাৱাং আৰু টাৱাং হ'ল এয়া যিটো দৃশ্য দেখি আছে মোৰ ৰুমৰ পৰা আমি থকা হোটেলখনৰ পৰা দেখা এটা খুব ধুনীয়া এটা ভিউ এয়া এইকেইটা সুজিত আৰু অভিজিতে খুব ধুনীয়াকৈ ৰাতিপুৱাই এনজয় কৰি আছে এই ভিউটো চাই আমাৰ ৰুমৰ পৰা দেখিছে কিমান ধুনীয়া লাগিব ন ৰাতিপুৱাই যদি এনেকুৱা এটা ভিউ দেখোঁ তো চাওকচোন কিমান ধুনীয়া এটা ভিউ এইখন হোটেলতে আমি আছিলোঁ আৰু এয়া খুব ধুনীয়া এখন হোটেল আৰু এতিয়া ৰাতিপুৱা 10 বাজিছে আৰু আমি চেক আউট কৰাৰ সময় আহিল আৰু আমি এতিয়াকৈ চেক আউট কৰিছোঁ আৰু এয়া গাড়ীখন উলিয়াই আছে মোৰ বন্ধুৱে আমি এতিয়া যাম ফুৰিবলৈ Paradise seems so far away. Still try